गरेसरनि रामपुर खारिपारायाव मोनसे मुगैथाव जाथाय जादों। जोथोबनि थाखाय फिसाय आरो नखरा आइजोनि सायाव इनाय अनागारि आखु दिन्थिदों। जोथोब दाबिनानै मोनैनि गोरबोआव थानाय आइजोनो मुलि जाहोना खुदियाखौबो बुथारनायनि अजद थिखांदों। যিহেতু মোক দুটাকৈ মোৰ সন্তান নষ্ট কৰি দিছে, মই এতিয়া মোক কোনে হেৰি কৰিব, কোনোতো ফেৰ নকৰে, এতিয়া মই কি কৰি খাম? মই तामुलपुर जिल्लानि गरेसर रामपुर खारिपारायाव जोथोबखौ लानानै फिसायनि नखरा बिसिखौ सहायनो हायै इनाय अनागारि खालामनायनि गोख्रों अजद थिखांदों। थांनाय मार्च दानाव गरेसरनि रामपुर खारिपारानि पंकज टेकाजों कामरुप जिल्लानि बालिकुसिनि भबेश टेकानि फिसाजो तरारि टेकाया समाजनि नेमखान्थि बायदियै जुलि जादोंमोन। नाथाय जुलिनि माखासे दाननि उनावनो देहायारि गाग्लोबनायजों लोगोसे फिसाय पंकज टेका, बिहाव रबेन टेका, बिखुनजो कमलाबाला टेका आरो फिसायनि बिबौ रितुमनि टेकाया तरारि टेकाखौ जानाय लोंनाय होआलासे इनाय अनागारि खालामनायनि अजद। जोथोब दाबिनानै मोनैनि मुलि जाहोनानै गोरबोआव थानाय खुदियाखौबो बुथारनायनि गिख्रंथाव अजद दैखांदों भुगिनांनाय आइजोआ। आरो गावनि फिसाजोनि देहानि थासारिखौ खौरां लानो थांनायाव बिहाव भबेश टेकाखौ पंकज टेकाया गाज्रियै बुना हरनायनिबो अजद थिखांबावदों। जाथायनि सायाव न्याय मोननो थाखाय भुगिनांनाय आइजोआ गरेसर थानानि खाथियाव गसंलाय थिसनो। गुबुन फारसेथिं जाथायनि सायाव गरेसर पुलिस बिफाना भुगिनांनाय आइजोनि गसरखौ आखायाव लायनो अजद थिखांबावदों। নমস্কাৰ, মোৰ নাম তৰাৰি ডেকা, মোৰ ঘৰ বালিকুচি আৰু মই বিয়া হৈছিলোঁ কাহিলীপাৰা ৰামপুৰত। বিয়া হোৱাৰ পৰাই মোক সিহঁতে অত্যাচাৰ চলাই থাকে, ভাত পানী নিদিয়ে আৰু মোক মাৰধৰ কৰে। আৰু মোৰ প্ৰেগনেণ্ট আছিলোঁ, প্ৰেগনেণ্ট থাকোঁতে মোক সিহঁতে ঔষধ খুৱাই মোৰ সন্তান নষ্ট কৰিছে। আৰু মোৰ ফেমিলিৰ পৰা একো কথা ক'ব নিদিয়ে, মোক মোবাইল চোবাইল একো নিদিয়ে, খালি মোক সিহঁতে অনবৰতে অত্যাচাৰ চলাই থাকে, মাৰপিট কৰে আৰু মোক বাহিৰা মানুহৰ লগত কথা পাতিব নিদিয়ে। মোৰ শহুৰবোৰা হেৰি কৰে, মোৰ নিজা শহুৰজন নাই, মোৰ শহুৰ মাৰা গৈছিলে। মোৰ ৰবীন ডেকা মোৰ শহুৰবোৰৰ নাম, আৰু মাৰ নাম কমলাবালা ডেকা, আৰু মোৰ বাইদেউৰ নাম ঋতুমণি ডেকা, আৰু মোৰ হাজবেণ্ডৰ নাম পংকজ ডেকা। সিহঁতে মোক বহুত অত্যাচাৰ চলাই, মোক জীৱনটো সিহঁতে মোক শান্তিৰে হেৰি কৰিব নিদিয়ে, মোক সদায় মাৰপিট কৰে। এয়া মোক মাৰি কিনে মোক হেৰি কৰি থৈ দিছে। আৰু মোৰ দেউতাই খবৰ ল'ব গৈছিলে, মোৰ অসুখ হোৱা বুলি গৈছিলে। তাৰপাছত দেউতাক গা ধুই আহিলোঁ, গা ধুই আহোঁতে মই সিন্দুৰ ল'ব নাপালোঁ। তাৰপাছত মোৰ দেউতাৰ আগতে মোক শাহু মায়ে মোক দৰমুখত গৈছে মাৰিবলৈ, খেদিব গৈছে, মোক বাহিনী দি মাৰিম বুলি হেৰি কৰিছে। আৰু মই কৈছে যে কেনেকৈ তই ঘৰত যা, তোক চাই ল'ম, মোক বেয়া বেয়া ভাষাই দি, মোক বহুত বিবিচাৰ ভাষাই দি মোক মাতে হেৰি কৰি থাকে। সিহঁতৰ ভাগৰ ভাতগিলা বনাই লয় আৰু মোক একো খাবলৈ নিদিয়ে, মোক বহুত অত্যাচাৰ চলাই থাকে। মই আৰু নোৱাৰোঁ বুলি সেইকাৰণে মই ঘৰৰ পৰা আহিলোঁ। আহোঁতে তাৰপাছত বেথনা হাইস্কুলত সিহঁতে মোক মাৰি খেদি আকৌ আহিলে, আহি মোক থানাত মাৰিছে, মোৰ বাইদেউ মাৰিছে থানাত, আৰু মোক ব্ৰেইনত দুখ বুলি কৈ কিনে মোক চাৰ্টিফিকেট এখন ওলাই আনিছে, আনি কিনে মোক হেৰি কৰিছে, মোক খালি ব্ৰেইনত দুখ বুলি কৈ ছাৰৰ লগত দেখুৱাইছে গৰেশ্বৰ থানাত। ছাৰহঁতে চাইছে, মোৰ মেণ্টেলৰ দুখ বুলি কৈছে, আৰু মোৰ দেউতাক মাৰপিট কৰিছে সিহঁতে, মোকো গাড়ীৰ পৰা ঢেকা মাৰি দিছে। দেউতাই মই পৰি গ'লোঁ, পৰি যায় এইখন হাতত মই অলপমান আজাৰ পাইছোঁ, আৰু মই পেটত অলপমান আজাৰ পাইছোঁ। মোৰ ঘৰৰ মানুহ, মা আৰু মোৰ শহুৰবুঢ়া আৰু মোৰ হাজবেণ্ড আৰু মোৰ বাইদেউ, আৰু সিহঁতে আৰু দুজনী আছে, এজনী গড়েশ্বৰত আছে, তাইৰ নাম দুলুমণি, সিহঁতে আৰু এজনী চেঁচাত আছে। সিহঁতে যাই কিনে মোক বাৰে বাৰে ধমকি থাকে আৰু মোক কথা পুতি কয়, তই ঘৰত যা, মোক সেনেকুৱা অত্যাচাৰ চলাই থাকে সিহঁতে। আৰু সিহঁতে যৌতুক বিচাৰে, যৌতুকৰ কাৰণে মোক মাৰপিট কৰে। হয়, পুলিচে আমাৰ কেছটো লোৱা নাই, নলয় বোলে ছাৰে। ক'ব নোৱাৰোঁ এইটো কি সেনেকুৱা কৰিছে।
মই বিচাৰোঁ যে সিহঁতক এটা শাস্তি দিব লাগে মই সেইটো বিচাৰোঁ যিহেতু মোৰ দুটাকৈ মোৰ সন্তান নষ্ট কৰি দিছে মই এতিয়া মোক কোনে হেৰি কৰিব কোনোটোকে নকৰে এতিয়া মই কি কৰি খাম মই যদি মাৰ ঘৰত যাব লাগে মই কেনেকৈ খাম সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকে মোক যি কৰে কৰক আৰু আপোনালোকে সহায় কৰিব পাৰে যদি কৰক বিয়া হোৱা কেইবছৰ হৈছিল তোমাৰ এই ফাগুনত বিয়া গৈছিলে আৰু 4 মাহ চলি আছে বিয়া হোৱা কেইদিন পিছৰ পৰা মাৰা আৰম্ভ কৰিছে মানে এই বহাগ বিহু যোৱাৰ পৰা মানে মোক এনেকুৱা অত্যাচাৰ চলাই আছে মোৰ ঘৰৰ মানুহৰ লগত কথা পাতিব নিদিয়ে মোৰ ঘৰৰ মানুহ আহিলে মোৰ ঘৰৰ মানুহক বহুত বেয়া বেয়া ব্যৱহাৰ কৰে মানে সিহঁতে তোমাৰ দেউতাৰ ওপৰত অত্যাচাৰ কৰা বুলি কৈছে হয় মোৰ দেউতাক ঘৰত অত্যাচাৰ কৰিছে ন তাৰপাছত দেউতাই ক'লে যে মই যাওঁ তাৰপাছত দেউতাই এনেকৈ আহিলে আহোঁতে বেচনা হাই স্কুলত দেউতাক মানে গাড়ীৰে খেদি আহিছে তাৰপাছত বাইকখনত নামি কিনে মোৰ দেউতাক বুকুত খেঁচামাত ধৰি কিনে মোৰ দেউতাক মাৰিছে তাৰপাছত মাৰি মোক মাকে মাৰিছে গাড়ীখনো চলাই আহিছিলে বেটেৰী গাড়ীখন ডেকা মাৰি দিছে তাৰপাছত থানাত আহি কিনে মোক বাইদেউকে চুৰিত ধৰি কিনে মোক মাৰপিট কৰিছে তথাপিও অচি ছাৰে একো কোৱা নাই সিহঁতৰ পিনে হেৰি কৰি আছে অচি ছাৰে মোৰ দেউতাৰ একদম মোৰ অৱস্থা নাইকিয়া মোৰ দেউতাৰ বুকুত মিচিং লগাই থোৱা আছে মোৰ দেউতাৰ হাৰ্টৰ প্ৰব্লেম আছে মোৰ মাৰ ডাঙৰ বেমাৰ এটা আছে কিন্তু সিহঁতে মোৰ মা দেউতাক গ'লে বহুত অপমান কৰে বহুত হেৰি কৰে মোৰ মা দেউতাক তাৰমানে সিহঁতক হেৰি কৰিছিল এই সপ্তাহৰ মূৰে হেৰি কৰে আহা বুলি কৈ সিহঁতে মই এনেহে আহিছোঁ মই খবৰ ল'বা মইতো নিবা অহা নাই আজি সিহঁতে মোক বদনাম দিছে কি যে তই নিবা আহিছা আহি পেলাই ছোৱালীটো হেৰি কৰি আছা তেনেকৈ কৈ পেলাই মোক ইয়াতে ধৰি পেলাই মুচলা মাৰি দি পেলাই গল্টি মাৰি দিছে দি তাতে বুকুত মাৰিছে পংকজ ডেকাই যোৱাই আৰু থানাক হেৰি VDP ছেক্ৰেটাৰীক কৈ পেলাই থানাক লৈ আহিছে থানাত মই ক'লোঁ যে মই ছোৱালীজনী মই নেনাওঁ আপোনালোকৰ ছোৱালী আপোনালোকে লৈ যাওক সিহঁতে থানাত ছোৱালীজনী এৰি থৈ গুচি গৈছে এতিয়া মই এইটো নিলেও নহ'ব মোৰ ছোৱালী মই নিবই লাগিব কি সিহঁতে মানে যৌতুক বিচাৰি আছে সিহঁতে কয় কি যে বৈভাৰ বাচন নেদাওঁ তহঁতক মাৰে ঘৰৰ পৰাই কি আনিছে বাপেৰে ঘৰৰ পৰাই কি আনিছা তেনেকৈ কয় মানে নানানটা বিবিচাৰ মাত মাতে আৰু ছোৱালীটোক মানে মাৰি থাকে মাৰাই বিয়া দিয়া ফাগুনত বিয়া গৈছিল সামাজিক মানে হেৰি ভাল পায় ন সামাজিকে আৰু সিহঁতে এনেকৈ লৈ আহিছে আনি অত্যাচাৰ কৰি থাকে ঘূৰাই মাৰিছে চুলিত ধৰি টানি নি চোতালত হেৰি লৰু দি বগৰাই কোবাইছে ছোৱালীজনীয়ে কৈছে আমাৰ ঘৰৰ আগত কোৱাত আমি একো কোৱা নাছিলোঁ থাকক বাৰু কি কাৰণ মানে সিহঁতে মানে হেৰি আৰু যৌতুকৰ কাৰণেই যৌতুক কিয় দিয়া নাই সেইটোৰ কাৰণে মানে সিহঁতে অত্যাচাৰ কৰি থাকে আমাৰ ঘৰ বালিকুচি ৰামপুৰ কাৰিপাৰা পংকজ ডেকা মই তেওঁ গ্ৰিলৰ দোকান দিয়ে মই এতিয়া ছোৱালীজনী এতিয়া মোৰ হেৰিৰ কাৰণে মই বিচাৰিছোঁ যে ছোৱালীজনীটোতো আৰু তাত নাযায় নগ'লে ছোৱালীজনী ভৱিষ্যতৰ কাৰণে তাৰ পথ এটা বিচাৰি দিলে আপোনালোকে মই ভাল পাওঁ আৰু